ইমান ধুনীয়াকৈ সাজি কাচি ৰেডি হৈছোঁ, তথাপিতো মানুহজনৰ আপত্তি, বোলে মই তেওঁৰ বন্ধু কাৰোবাৰ বিয়া খাবলৈ গ'লে তেওঁৰ লগত ভালকৈ ৰেডি নহওঁ, যেনেকৈ মোৰ বান্ধৱী এজনীৰ বিয়া খাবলৈ গ'লে ৰেডি হওঁ। তেওঁক কোনে বুজাব পাৰোঁ? তাত আমাৰ বান্ধৱী যিমান থাকে, লগৰ ছোৱালীবিলাকৰ মাজত কম্পিটিশ্যন এটা চলি থাকে ন, ভালকৈ ৰেডি হ'বই লাগিব। তথাপি ইমান গৰমত বহুত ভালকৈ ৰেডি হৈছোঁ দেই। আৰু এয়া আমি আহি গ'লোঁ বিয়া ঘৰলৈ, আৰু এতিয়া বিয়া ঘৰলৈ সোমাই যাওঁ। আৰু এয়া দেখিছেনে দৰা কইনা। এতিয়া আমি আগবাঢ়ি গৈছোঁ দৰা কইনাৰ ওচৰলৈ, আৰু তেওঁলোকৰ বাবে অনা গিফ্টটো তেওঁলোকক দি দিওঁ, আৰু গোটেইখিনি দেখাই থাকিম আজি বিয়া ঘৰত কি কি কৰিলোঁ। আৰু এয়া দৰা কইনা লগত বহুত সুন্দৰ লাগিছে, বহুত মৰম লাগিছে দুইজনৰ যোৰাটো। আৰু এইফালে মই অকণমান বিয়া ঘৰৰ পৰিৱেশটো দেখাইছোঁ, চবেই ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। কিন্তু আজি কিন্তু বহুত গৰম আছিলে দেই, বহুত মানে বহুত গৰম, ইমান ফেন চলি আছে যদিও বহুত গৰম। আৰু এইফালে আমাৰ বিবেক ভাইটি, মৰম লগা বিবেক ভাইটিৰ স্পেচিয়েল পুচকা আছে আজি। তেন্তে পুচকা আছে যেতিয়া কোনে পায় আৰু, এওঁলোকে খাই আছে এতিয়া ময়ো আৰু বেছি ৰখি নাথাকোঁ, পুচকাত মানে এটেক দিওঁ আৰু, যিহেতু পুচকা প্ৰেমী আমি। আজি আনলিমিটেড ফুচকা খোৱা হ'ব। ভালকৈ খাইছোঁ দেই, মানে কি ক'ম আৰু, পুচকা বুলি ক'লে তাতে বিবেক ভাইৰ পুচকা, ৰ'ব নোৱাৰোঁ। আমাৰ হৰ্ষিতা অকণ প'জ দিছে। আৰু এইফালে এতিয়া আকৌ পুচকা খোৱাৰ পিছত কফি আৰু পকৰি খাই লৈছোঁ। আৰু আমাৰ হৰ্ষিতাই এতিয়া ফ্ৰেঞ্চ ফ্ৰাইজ খাইছে, তাই বেলেগ ভাল পায় ফ্ৰেঞ্চ ফ্ৰাইজ খাই। লগতে ময়ো অকণমান টেষ্ট কৰিলোঁ, বহুত ধুনীয়া লাগিলে। আৰু এতিয়া মেইন খানা খাবলৈ আহি গৈছোঁ আমি। আৰু এয়া আমাৰ অসমীয়া পাকঘৰৰ গোটেই ধুনীয়াকৈ ছোৱালীবিলাকে কামত লাগি আছে, তেওঁলোকৰ মুঠতে বহুত ধুনীয়াকৈ তেওঁলোকে দিয়ে, বিয়া ঘৰত তেওঁলোকক দেখিলেই ভাল লাগি যায়। আৰু এয়া খানাখিনি দেখাইছোঁ, কৈছোঁ নহয় ইমানেই ধুনীয়া ধুনীয়া বস্তু আছিলে। আৰু বিয়া ঘৰ বুলি ক'লে খানা মেইন মোৰ কাৰণে, বাকী কাৰ কাৰণে কি নাজানো, মই আৰু বিয়া খাবলৈ যেতিয়া মাতিছে মই কিন্তু ভালকৈ খাওঁ দেই। লাজ চাজ কৰি থাকিবলৈ নাই আৰু, বিয়া ঘৰত খাবলৈ মাতিছে যেতিয়া ভালকৈ খাব লাগে। আৰু এয়া ডিজাৰ্টত এইফালে স্পেচিয়েল গাজৰৰ হালোৱা আছে আজি। আৰু এয়া মিষ্টাৰ প্ৰধান, তেওঁৰ খানা ল'বলৈ গৈছে, আৰু মই এতিয়া লৈ লওঁ। এইফালে পূৰা আমাৰ মটন লভাৰ, এইফালে ময়ো খাই লৈছোঁ। আৰু যিমান যি হ'লেও আজিলৈকে সিমানখিনি ষ্টেণ্ডাৰ্ড হ'ব পৰা নাই দেই, চামুচত মাংস ভাত খাব পৰাকৈ। চবেই ধুনীয়াকৈ খাইছে, মই আৰু নহ'ব মোৰ দ্বাৰা, হাতখন মেইন আৰু এয়া খাই বৈ একদম কৈছোঁ নহয়, খানা বহুত টেষ্টি আছিলে। আৰু এতিয়া আমি ওলাই আহিলোঁ, আৰু 5 মিনিটমান বহিলোঁ, তাৰপৰা এতিয়া আমিও যাওঁগৈ, বেছি ভিৰ নকৰোঁ, কাৰণ ৰৈ থাকিলে বাকী মানুহখিনিও ভিৰ হৈ যাব। আৰু এয়াই আছিলে মোৰ মিনি ব্লগটো, কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব।